আপোনালোকে সেউজীয়া পথাৰ কেতিয়াবা দেখিছেনে? চাওক মোৰ এই ভিডিঅ'ত, মোৰ এই কেমেৰাত ধুনীয়া কেৰেলাৰ আপোনাৰ সুন্দৰ সেউজীয়া পথাৰ, কি সুন্দৰ পৰিৱেশ চাওকচোন। কেৰেলাৰ এডোখৰ জেগালৈ আমি আহিছিলোঁ, ইয়াত সুন্দৰ সুন্দৰ পথাৰ, পুখুৰী আৰু পানী খেতিৰ যিবিলাক পানী চাপ্লাই তাৰ বঢ়িয়া বঢ়িয়া বস্তু আমি দেখিবলৈ পালোঁ। লগতে মানুহ ইয়াতে ফিচিং কৰিবলৈ আহে আৰু ইমান ধুনীয়া আপোনাৰ জেগাখিনি বনাই দিছে ৱাকিঙৰ কাৰণে। চাওক এই অসংখ্য মানুহ গাড়ী লৈ আহি কিনি টাউনৰ ব্যস্ততাৰ মাজত অকণমান শান্তি লভিবলৈ ৱাকিং আহে। চাওক আপোনাক মই কেৰেলাৰ পথাৰ দেখাই আছোঁ আৰু লগতে কেৰেলাৰ পানীৰ জুৱলিও আপুনি দেখি পাব, পানী জমা কৰি কেনেকৈ ইৰিগেশ্যন পদ্ধতিত তেওঁলোকে ফেচিলিটিখিনি দি আছে। কেৰেলাৰ পথাৰৰ কিনাৰে কিনাৰে টুৰিষ্টৰ কাৰণে ফুৰিবৰ কাৰণে জেগা বনাই দিছে। এইবিলাক ৰাস্তা দেখিছে, আহি মানুহ তাত খোজ কাঢ়ে, ফুৰে। পানীৰ জুৱলিত আমি বৰ্তমান কেৰেলাৰ এগ্ৰিকালচাৰ ফিল্ড এৰিয়াত আহিছোঁ। ইয়াত এগ্ৰিকালচাৰ বিশেষ জেগা থাকে, তাত সম্পূৰ্ণ খেতি কৰে মানুহবিলাক লগ লাগি। বহুত বৃহত্তৰ এৰিয়াত আপুনি দেখা পাব এই খেতি পথাৰ এৰিয়াবিলাকত। চাওক আৰু গোটেই পানীৰ ব্যৱস্থাখিনি চাওক, এইবিলাক খেতিৰ কাৰণে পূৰা হাল মাৰি থৈছে, পানী খেতিৰ কাৰণে। এয়া হ'ল পানীৰ চাপ্লাই। আৰু এইবিলাক ৰাস্তা দেখিছে, মানুহে খোজকাঢ়ি ৱাকিং কৰে। এই ৱাকিঙৰ ওপৰতে মানুহ আহে, মানুহ আহি থাকে ফুৰিবলৈ আহে ভ্ৰমণত। আৰু এইবিলাক গাড়ী মটৰ দেখিছে, চব মানুহ ফুৰিব আহিছে। বহুত দূৰলৈকে আপুনি গাড়ী দেখি পাব। কি ধুনীয়া পৰিৱেশ। এই গৰমত মানুহে অকণমান শান্তি বিচাৰি ইয়াত বহে, ৱাকিং কৰে আৰু প্ৰকৃতিৰ আনন্দৰ সোৱাদ লয়। ഞാൻ കുറച്ച് കണ്ടിട്ട് വന്നായിരുന്നു അതിൻ്റെ. ഇങ്ങോട്ടോ ഇതുണ്ടോ? കയ്യൊക്കെ മുള്ളോളൂ. Coba, Wadik ya.